আসসালামু আলাইকুম। আজি মই এই ক্লাছত তোমালোকৰ বাবে লৈ আহিছোঁ অতিকৈ গুৰুত্বপূৰ্ণ কেইটিমান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন আছে, শেক্সপিয়াৰৰ সনেটত কিমান শাৰী থাকে? How many lines does Shakespeare sonnet have? শেক্সপিয়াৰৰ সনেটত কিমান শাৰী থাকে? সনেট কবি বুলি পৰিচিত ইংলেণ্ডৰ শেক্সপিয়াৰ। আমি জানো এটা সনেট কবিতাত 14 শাৰী থাকে, গতিকে ইয়াত অপশ্যন ডিটো শুদ্ধ উত্তৰ, এনসাৰ ডি। 2 নম্বৰ প্ৰশ্ন হ'ল, কোন ৰাজবংশৰ মুদ্ৰাক নাৰায়ণী বুলি জনা যায়? Which dynasty's queen were known as নাৰায়ণী? কোন ৰাজবংশৰ মুদ্ৰাক নাৰায়ণী বুলি জনা যায়? ইয়াত অপশ্যন 4টা আছে। ইয়াত 4টা অপশ্যনৰ ভিতৰত অপশ্যন বি যিটো আছে কোচ, এইটো শুদ্ধ উত্তৰ, এনসাৰ বি। কুৱেশ্যন নম্বৰ 3 হ'ল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? Was the first vice chancellor of Guwahati University? কৃষ্ণকান্ত সন্দিকৈ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য, গতিকে ইয়াত অপশ্যন এটো শুদ্ধ উত্তৰ, এনসাৰ এ, কৃষ্ণকান্ত সন্দিক। 4 নম্বৰ প্ৰশ্ন, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোনখন জিলাত অৱস্থিত? আমি জানো যে ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মাজত এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত, গতিকে অপশ্যন ডিটো শুদ্ধ উত্তৰ, এনসাৰ ডি। 5 নম্বৰ প্ৰশ্ন হ'ল, 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক কৰা হৈছিল? Which state was separated from Assam in 1963? 1963 চনত অসমৰ পৰা কোনখন ৰাজ্য পৃথক কৰা হৈছিল? নাগালেণ্ড ৰাজ্যখন 1963 চনত অসমৰ পৰা পৃথক কৰা হৈছিল, গতিকে ইয়াত অপশ্যন বিটো শুদ্ধ উত্তৰ, এনসাৰ বি। 6 নম্বৰটো হ'ল, ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল? অৰ্থাৎ ৰামায়ণখন কোনজন অসমীয়াই অসমলৈ অনুবাদ কৰিছিল? Who was the first Assamese translator of the Ramayana? আমি জানো মাধৱ কন্দলীয়ে সৰ্বপ্ৰথমে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল, গতিকে ইয়াত অপশ্যন চিটো যিটো আছে এইটো শুদ্ধ উত্তৰ, মাধৱ কন্দলী, এনসাৰ চি। 7 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ আটাইতকৈ ডাঙৰ এগ্ৰো ভিত্তিক উদ্যোগটো কি? What is the biggest agro-based industries in Assam? অসমৰ ভিতৰত আটাইতকৈ এগ্ৰো ভিত্তিক উদ্যোগটো হৈছে টি ইণ্ডাষ্ট্ৰী, চাহ উদ্যোগ। 8 নম্বৰটো হ'ল, জনসংখ্যা অনুসৰি অসমৰ কোনখন জিলা সৰ্ববৃহৎ? Which one of the largest district by population in Assam? জনসংখ্যা হিচাপত অসমৰ কোনখন জিলা আটাইতকৈ ডাঙৰ? আমি জানো জনসংখ্যা হিচাপত নগাঁও জিলাখন আটাইতকৈ ডাঙৰ, গতিকে এনসাৰ চি, নগাঁও। কুৱেশ্যন নম্বৰ 9, ইয়াণ্ডাবুৰ সন্ধি স্বাক্ষৰিত হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তলৰ কাৰ মাজত? অৰ্থাৎ ইয়াণ্ডাবুৰ সন্ধিখন ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাৰ মাজত হৈছিল সেইটো সুধিছে। দ্য ট্ৰিটি অফ ইয়াণ্ডাবুৰ
signed between East India Company and which one of the following? আমি জানো ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বৰ্মাৰ ৰজাৰ মাজত স্বাক্ষৰিত হৈছিল যিখন চুক্তি, সেই চুক্তিখনৰ নাম ইয়াণ্ডাবুৰ সন্ধি। এই ইয়াণ্ডাবুৰ সন্ধি 1926 চনত হৈছিল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, কিং অফ বৰ্মা, বৰ্মাৰ ৰজা। 10 নম্বৰটো হ'ল অসমৰ কোনখন চহৰত এছিয়াৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ আছে? Which city of Assam has the largest dry fish market of Asia? কেৱল ভাৰতৰ ভিতৰতে নহয়, এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ আছে ক'ত? জাগিৰোটত। সেইবাবে ইয়াত অপশ্যন বিটো শুদ্ধ উত্তৰ, এনচাৰ বি। আজিলৈ ইমানেই। আপোনালোকৰ ভৱিষ্যত কামনাৰে তোমালোকৰ পৰা বিদায় খুজিছোঁ। আকৌ দেখা হ'ব। গুড বাই।